নাই যেন লাগিছে কিন্তু জুবিনকহে চাব আহিছে জুবিনক চাব আহিছোঁ ঠিকেই কৈছে এনেকুৱা যে হ'বতো ভাবিব পৰা নাই নহয় সেইটো কাৰণে আমিও বিশ্বাস চাওঁ যেন বিচাৰটো যেন ঠিক হয় এনেকুৱা ভাল মানুহ মাৰি পেলালে যেহেতু সমগ্ৰ দেশতে এতিয়া জাষ্টিছ ফৰ জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিছে আপুনি এই মুহূৰ্তত কি ক'ব এইটো ময়ো বিচাৰি আছোঁ প্ৰাণ দি একদম নহ'লে শান্তি নাপাওঁ এইটোৱে কথা আৰু কি আৰু কিমান উন্নতি কৰিলেহেঁতেন আমাৰ দেশৰ সেইটোৱে আৰু কি বেয়া লাগিছে খুব ইমান সোনকালে লৈ গ'ল মানুহটো ঠিকে আছে বাৰু কেনেকৈ অনুভৱ যেহেতু আজি আমাৰ জুবিনদাৰ লাষ্ট ফিল্ম এইটো মানে মিছ কৰিব নোৱাৰোঁ আৰু বহুত জুবিনদাৰ ফিল্মবিলাক এনে মানে OTTত ৰিলিজ নহয় আজি মোৰ মাও আহিছে মা কেতিয়াবা ফিল্ম চাব নাযায় তো আজি আহিছে ইয়াতে ফিল্মটো জুবিনদাকেই চাবৰ কাৰণে জুবিনদাৰ লাষ্ট ফিল্ম আমাৰ মানে আমি সৰুৰ পৰাই মানে জুবিনৰ গান শুনি শুনি ডাঙৰ হৈছোঁ তো জুবিন যেতিয়া নাই যেতিয়া শুনিছোঁ মানে চব গুচি গ'ল আৰু জুবিনদাৰ এনেকুৱা মানে বহুত মানুহে না জুবিনদাক গমেই পোৱা নাই যে জুবিনদা কোন হয় বেংগলৰ মানুহে কওক আপুনি তো জুবিনদা বেংগলী গান বহুত কেইটা গাইছে কিন্তু মানুহে গম পোৱা নাই যে জুবিনদা কোন হয় যেতিয়া জুবিনদা গ'ল তাৰপিছতে ইহঁতে গম পাইছে যে জুবিনে এইটো আৰু ইমান ভাল মানুহ আছিলে জুবিন আমাৰ মামাৰ মানে ফ্ৰেণ্ড টাইপৰ কাঞ্চনজংঘাত মোৰ মামাও আছিলে ফাৰ্ষ্ট চিনত যিটো আছে মোৰ মামা নিজৰ হয় তো আমাৰ ফেমিলিৰ লগত এনেও ক্ল'জ আছে জুবিন এতিয়া ন্যায়ৰ প্ৰসংগ আহি আছে ন্যায় বিচাৰি আছে তেখেতে আপুনি কি ক'ব অৱশ্যেই এইটো তদন্ত হোৱা উচিত একদম ভালকৈ আৰু ন্যায় হ'লে বহুত আমাৰ মনটো শান্তিও পাব আৰু